চাকৰিৰ বুকুত থাকি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিচৰাৰ সময় আমি কৰবাত পাৰ কৰি থৈ আহিলোঁ। এতিয়া আমাৰ সময় হৈছে টু বি এ এমপ্লয়মেণ্ট গিভাৰ, অৰ্থাৎ আমি দুজনক কেনেকৈ চাকৰি দিব পাৰোঁ, আমাৰ তলত 10 জনে কেনেকৈ কাম কৰিব পাৰে। কাৰণ যেনেকে পূব গুৱাহাটী পশ্চিম গুৱাহাটী সমষ্টিত গ'লে বা দিছপুৰত গ'লে মহানগৰীত গ'লে বহুত বেছি মানুহে চাকৰি বাকৰিৰ কথা নাপাতে, দিল্লী মুম্বাইতো চাকৰিৰ কথা নাপাতে, কাৰণ মহানগৰৰ জীয়নে নতুন নতুন সুবিধা লৈ আহে, পুৰণা ব্যৱস্থাৰ পৰিৱৰ্তন হয়, নতুন সুবিধা লৈ আহে। 2006 চনত যেতিয়া মই স্বাস্থ্য মন্ত্ৰী আছিলোঁ, অসমত 300 মেডিকেল কলেজ আছিল। আজি অসমত 300 মেডিকেল সিট আছিল। আজি অসমত 1150 মেডিকেল সিটৰ ফালে আমি গতি কৰিছোঁ। আৰু সকলো ঠিকে ঠিকে থাকিলে অহা বছৰলৈ নলবাৰী, কোকৰাঝাৰ, নগাঁও মেডিকেল কলেজত আৰু 300 মেডিকেল সিট অন্তৰ্ভুক্ত হ'ব। এসময় অসমত মাত্ৰ এখন BSc নাৰ্ছিং স্কুল আছিল। আজি অসমত BSc নাৰ্ছিং স্কুল 50খনৰ ওচৰা ওচৰি হ'ল। অসমত GNM নাৰ্ছিং স্কুল এসময়ত 18খন আছিলে। আজি মই হিচাপ ল'ব নোৱাৰো, ইট হেজ ক্ৰছ 200। কিন্তু এই নাৰ্ছিঙৰ লগত যেতিয়া আমি ইংৰাজীটো শিকি ল'ম, তেতিয়া আমি চাকৰি গুৱাহাটীত নকৰোঁ, চাকৰি আমি এপলো হস্পিটালত কৰিম, চাকৰি আমি মেক্সত কৰিম। 40,000 টকা দৰমহাৰ পৰিৱৰ্তে আমাৰ দৰমহা 1.5 লাখ টকা হ'ব মাহত। এই যে ভেলু এডিশ্যন আহিব, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক, মই GNM নাৰ্ছ হলো, BSc নাৰ্ছিং হলো, এইখিনি হ'ল মোৰ বেছিক। এইখিনি মই বেছিক ৰিকুৱাৰমেণ্টটো মই ফিল আপ কৰিলোঁ। কিন্তু ইয়াৰ লগত যদি মই জাপানীজ ভাষা শিকাৰ এটা ক্লাছ আৰম্ভ কৰোঁ, ইয়াৰ লগত যদি মই তামিল ভাষা শিকিব চেষ্টা কৰোঁ, ইয়াৰ লগত যদি মই সলসলীয়াকৈ হিন্দী ভাষা শিকিব চেষ্টা কৰোঁ, ইয়াৰ লগত যদি মই ইংৰাজী ভাষা শিকিব চেষ্টা কৰোঁ, অকণমান যদি হাতত কম্পিউটাৰো পঢ়া আৰম্ভ কৰোঁ, আৰু অলপ যদি নিজৰ ব্যক্তিত্বৰ পৰিৱৰ্তন আনে, তেতিয়াহ'লে আমাৰ সন্মুখত কোনো মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ঘৰত চাকৰি বিচাৰি যাব নালাগে। আমাৰ সন্মুখত বহল পৃথিৱীখনে আমাক অপেক্ষা কৰি থাকিব। মানসিকতাৰ পৰিৱৰ্তন লাগে যে এতিয়া আমি চাকৰি নকৰোঁ, আমি 10 জনক চাকৰি দিম। আমি এণ্টাৰপ্ৰেনিয়ৰ হ'ব লাগিব, ষ্টাৰ্টআপ মুভমেণ্টৰ লগত নিজক জড়িত হ'ব লাগিব। আমাৰ ওচৰত বায়'টেকনলজিৰ ডাঙৰ পাৰ্ক আৰম্ভ হৈছে পুৰণা ষ্টেট ফিল্ডত। আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি কেতিয়াবা তাত গৈ চাইছোঁ নে নাই যে কি হয়? চাইনবোৰ্ড এখনতো দেখিছোঁ, কিন্তু ভিতৰত আমি গৈ সোমাই চাইছোঁ নে নাই? কেতিয়াবা IIT গুৱাহাটীত যিটো ষ্টাৰ্টআপ ইনকিউবেটৰ আছে, তাতে আমি গৈ উত্তৰ গুৱাহাটী ল'ৰা ছোৱালীখিনিয়ে চাইছোঁ নে নাই? সমাজ বহুত আগবাঢ়ি গ'ল। আৰু আমি ক'ব নোৱাৰাকৈ অসমৰ পৰিৱৰ্তনৰ যিটো কেন্দ্ৰ, সেইটো আজি জালুকবাৰী সমষ্টিত। এইমছ হওক, বায়'টেকনলজি ইনকিউবেশ্যন চেণ্টাৰ হওক, IIT হওক, সমগ্ৰ উন্নয়নৰ গংগা আজি আমাৰ এই অঞ্চলটোতে বিয়পি পৰিছে। আমি তাৰ সুযোগ ল'ব পাৰিছোঁ নে নাই? মই IITত গ'লে মই বিচাৰি থাকোঁ যে কোনোবাই মাত দিব নেকি আমাৰ সমষ্টিৰ ল'ৰা ছোৱালী। আমাৰ পিতৃ মাতৃসকলেও নিজৰ সন্তানক লৈ এই সপোনবোৰ দেখিব লাগিব। যোৱা 2 বছৰ এইমছত 50 জনকৈ ল'ৰা ছোৱালীয়ে এডমিশ্যন লৈছে। আমাৰ অন্ততঃ 10 জন ল'ৰা ছোৱালী আমাৰ পৰা থাকিব লাগে। মেডিকেল কলেজবিলাকত গ'লে আমাৰ সমষ্টিৰ ল'ৰাবিলাকে মোক মাত দিয়ে, কিন্তু কৰবাত এগৰাকী, কৰবাত দুগৰাকী। কিন্তু
এই পৰিবেশ আমি পৰিৱৰ্তন কৰিব পাৰোঁ 100 জন ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰ জালুকবাৰী সমষ্টিৰ পৰা ডক্টৰ হ'ব পাৰে আৰু ডক্টৰ হৈ যদি ইংৰাজী আৰু হিন্দীত কথা ক'ব শিকি লওঁ কম্পিউটাৰটো জানি লওঁ লাহেকৈ বিদেশৰ পৰা আমি যোৱাৰ হাজাৰটা সুযোগ আমাৰ সন্মুখত আহি পৰিব সমগ্ৰ চিন্তাটো হৈছে যে আমি লিমিটেড চিন্তা কৰিম নে আমি অলপ সন্মুখলৈকে গৈ আমি আৰু বেছিকৈ চিন্তা কৰিম